হেল্ল' গাইজ, কি খবৰ? মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো একদম বজাৰৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ আৰু এইফালে বঙাইগাঁৱৰ মূল জগত দোচা খাব আহিছোঁ। খুব ধুনীয়া দোচা পাই ইয়াতে। খাই আছা পাও ভাজি কি অৰ্ডাৰ দিছিলি কচোন তই? পাও ভাজি নামটো দেখি কিনে দৃশ্যম চিনেমাখন মনত ডাঙৰ হৈছে আমাৰ তাতে কি লিখা নাই নেকি জুখি আছা যে? এতিয়া ভাল লাগছে। চাইজটা কিমান? হা? বজাৰৰ পৰা ঘৰ আহিলোঁ, বজাৰ কৰিলোঁ, চকুৰ ডক্তৰক দেখুৱালোঁ। চকুৰ প্ৰব্লেম হৈ আছে, মূৰৰ বিষ। তো আৰু আজি ভাবিছোঁ যিহেতু বিয়া খাব যাম, তাৰ কাৰণে এটা বোলো ভিডিঅ' বনাম আৰু চবৰে বিয়াৰ ভিডিঅ' দিওঁ। তো মোৰ বিয়াৰ ভিডিঅ' মোৰ ইউটিউব চেনেলত নাই, তো ভাবিছোঁ দিম বুলি। চাবনে নাই জনাব দেই। মানে এনেই ইউটিউবত আছে, যোন ফটোগ্ৰাফী কৰিছিল তাৰ ইউটিউব চেনেলত আছে, কিন্তু মোৰটোত নাই। ভাবিছোঁ দি দিম। চবৰে দিছোঁ, বহুতৰে বিয়াৰ ভিডিঅ' আছে মোৰ ইউটিউব চেনেলত, মোৰ নিজৰে নাই। ভাবিছোঁ দিম আৰু সেই অলপ চলপ বজাৰ কৰিলোঁ, বিয়াৰ গিফ্ট। তাকে চাই থাকিব দেই ভিডিঅ'টো শেষলৈকে। 3 hours later. আমাৰ মা পূৰা ঘুমাই আছে আৰু মই মেকআপ কৰাৰ পৰা চাই আছিলোঁ আৰু লিপষ্টিক দি হেৰি কি এইগিলা ব্লাছাৰ লগাইছোঁ পূৰা চাই আছে ঘুমাই আৰু জেতুকা যাৱাই নাই। আৰু বিহু বুলি এনেকৈ চিম্পুল মুগা ৰঙৰ মেখেলা চাদৰ পিন্ধি ওলাইছোঁ, নহ'লে টাইম নহয় না এইগিলা পিন্ধা দিছোঁ। এতিয়া গৈ থাকোঁ আৰু বান্ধৱীৰ বিয়া খাবা। হা আৰু আছে না তিনদিফুৰতে, সেইকাৰণে একদম চিম্পুল। এখন কেইটা বাজে? 4টা বাজে। ওচৰতে এই নৱোদয় স্কুলৰ ওচৰত। নৱোদয় স্কুলৰ ওচৰত আমাৰ এনে নৱোদয় স্কুলৰ ওচৰত এড্ৰেছ সুধি আছে। মই ওলাই চলাই ৰেডি। আমাৰ এই চকভাই ওলাই শুনা নতুন পিন্ধিব, তাকো নতুন থবাহে যাব। মোক বিয়া খাব নাযায় মোৰ লগত বোলে, থবাহে যাব। তাকো নতুন হয়, তেগে ওলোৱা নাই। কি কৈছে কচোন ক? এখন সময়ৰ কথা কৈছোঁ ৰে। তাৰপিছত না সন্ধিয়া হৈছে, না দিন আছে, না আবেলি আছে। তাৰপিছত এইটো 2000 সময় জোৰে ক। সন্ধিয়াৰো হ'ব, ৰাতিও হ'ব। সন্ধিয়াৰো হ'ব বোলো, দিনৰো হ'ব খাওঁ। সন্ধিয়াৰো খাম, দিনৰো খাম একেবাৰে। এবাৰ ৰাতি মই ভাত নাখাম, তই একলাই হ'ব না আৰু তোৰ হ'ব, হয় না? তই নাখাকে থাকব আৰু মোক ক। তই নাখাকে থাক নহয়, মোক কেনে লাগছে সিগাও ক। ভাল লাগছে। নহয় এনেকৈ ভোজনৰ ফটো দিলে পুৰা বেয়া লাগছে কৈ আজি কেনে লাগছে নক। ওলাইছোঁ আমি বিয়া খাবা। মানে ইমান লগ ধৰিলোঁ নাযায় বোলে, আৰু বোলে মোৰ জেতুকা যাওঁ এনেই নাযায় বোলে। লাজ লাগে না। মোক মাতা নাই, মোৰ নিমন্ত্ৰণ নাই। আৰু মোৰ নিমন্ত্ৰণে তোৰ নিমন্ত্ৰণ নহয় নেকি? একে নহয় নি? আৰু তোৰ নিমন্ত্ৰণ মোৰ নিমন্ত্ৰণ হ'ব লাগে। সিংহ হয় আৰু মোৰ নিমন্ত্ৰণ তাৰ নহয়। এতিয়া আৰু কি কথা বা? নাযায় বোলে, মানে থবা যায়। যাওঁ আৰু পেট খালি হ'লে সেইকাৰণে পেটত বোলে জাগা নাই ভাত খাবৰ কাৰণে। আৰু একটা কথা হা, মই এটা শুনি ভাবি আছিলোঁ যে চবৰেতো এনেকৈ মই বিয়া খাই ভিডিঅ' দি আছোঁ না। মোৰ বিয়াৰতো আমাৰ বিয়াৰ ভিডিঅ'টো দিয়া নাই মোৰ ইউটিউব চেনেলত। তো দিম বুলি ভাবছোঁ 3 বছৰ পিছত নেকি আপলোড কৰি থ'ম। আপলোড কৰি দিম আৰু কি, যেখন 3 বছৰ এনিভাৰ্চাৰী যিদিনা হ'ব সেইদিনা দিম। থাকি যাব আৰু কি। পালোৱে আৰু বেছি দূৰ নাই, পালোৱে আৰু
হাইৱেৰ কাষতে নেকি? নহয় ৰে এনেকৈ সোমাব লাগিব আৰু আনি আমাৰ কথা গিলা অলপ শুনি থাক ৰাইজগিলা এই ৰাস্তাটা দি সোমাব লাগিব এইটো নহয় আগত যে ৰাস্তা এটা আছে ছাত্ৰ হৈ আছে নেকি? না আগত আৰু অলপ দূৰ যাব লাগিব তো এদি সোমাব লাগিব এতিয়া নহয় তোৰ লগতো ক'ত গৈছে তাৰ লাগে গৈছে নেকি? তামানটো ভিতৰত ঘৰ না এইঘৰ ৰাস্তা দি আৰু উমাৰ ভিতৰত কইনাঘৰ ঘৰ চাৰি আৰু ভিতৰত উমাৰ ঘৰ আৰু আগত তাই সিফালৰ পৰা আহিব তাই সিফালৰ পৰাহে আহিব মই ইফালৰ পৰা যাম মাজতে কইনা ঘৰত লগ হ'ম বুজি পাইছা আহিছা এইবাৰ বুজি ৰাস্তাটো এই চাই ৰাখা আমাৰ 20 তাৰিখ ঠিক কৰি বোলে এদি বোলে ঘৰত গৈছে তাই সৰপুগত আৰু মোক ক'বা আছে মই বা কি আছা মই গৈছিলো নেকি লগত মোকতো ঘৰতে থৈ গৈছিলি বিয়াৰ তাৰিখ আৰু হেৰি কি জোৰোণ দিয়াৰ দিন ইফালে কিয় গৈছা হাইৱে খাব পাম বুলি কোনোবা বেলেগ এটা ড্ৰাইভাৰ আছিল সেই ড্ৰাইভাৰটো হাইৱেটো সিফালেও গ'লে পাই না সিফালেও গ'লে তই কি গাড়ী চলোৱা নাছিলা তই বহি আহিছা দৰা হৈ হে দেখাইছে দৰা সাজি বহি আহিছা ধুনীয়া আছে পামেই আৰু মইতো ভালে হওঁ তোৰ কথা কিদি মানে আগতে চেচ পাল ভাল আছিল তোৰ কথা কিদি তোৰ লগত দিলে মই চেচ নহয় ভাবিছা কিন্তু তোৰ বিয়াত মই ফেচবুকতহে দিলাম ইউটিউবত নিদিলকে আৰু এইফালে আমাৰ কইনা পূৰা ওলাই আছে আৰু ভাত খাই আহিলোঁ মই পূৰা তামোল খাই আছোঁ তাৰপিছত ফটো ছেশ্যন মেইন নহয় জানো বাকী কাম যিয়ে নহওক ফটো মেইন আমি দুপৰীয়াতে কৈছোঁ আৰু এইফালে মই ভাবিছোঁ ফুল লুকটো দেখুৱাওঁ কাপোৰযোৰ কেনে লাগিছে জনাব এইযোৰ এনিভাৰ্চেৰীত হাজবেণ্ডে গিফ্ট দিছিলে ছেকেণ্ড এনিভাৰ্চেৰীত টপ পিন্ধিলোঁ আৰু বিহু বুলি মুগা ৰঙৰ যিহেতু এই যে গাইজ এটা বস্তু চাওঁ কম হৈছে এইটো এটা চলি আছে ঘৰতে ঘড়ী পিন্ধি আছে আৰু এটা চলাই দিছে নেকি এটা কম হৈছে মোবাইল আৰু এতিয়াও ল মোৰটাও ল এতিয়াও ল কম হৈছে লেভেল দিছা তোৰ মোবাইল আছে বুলি কি যে হ'ব 3 hours later. একজনে পুৰা মোবাইল চাই ভাত খাই আছে মই ভাত খাই ল'লোঁ যিটো 3 বাৰ ভাত খালোঁ 3টা মাংস দি ভাত খাইছোঁ একদম ৰাতিপুৱা দিনত 2টাত খালোঁ এবাৰ মুৰ্গীৰ মাংস দি বিয়াত যাই 4:30 5টা মানত খালোঁ ছাগলীৰ মাংস দি আৰু এতিয়া 10:30 ৰাতি খালোঁ আজি হাঁহৰ মাংস আমাৰ হ'ল ভাত খোৱা দি 3 বাৰ চাৰিওতে খাইছোঁ 3 বাৰ আৰু এটা পুৰা মোবাইল চাই ভাত খোৱাত ব্যস্ত খোলা চাই আৰু যি পাৰে আজি ভিডিঅ' এটা কৰিলোঁ আৰু অন্য এটা ভিডিঅ'ত লগ পাম বাই বাই সকলোকে